Hey guys, to welcome back to my Niranjan blog. To আপোনালোকক পুনৰ স্বাগতম জনাইছো। A few moments later. তো আজি ব্লগটো অকমান হাঁহি ধেমালি মাজত বনাম। তো ভিডিওটো চাই পিনে আপোনালোকে হাঁহিব নে নাহাঁহে তো মোক কমেন্ট কৰি জনাব। তো এটো মোৰ মালিকৰ চাইকেল হয়। তো মোৰ মালিক আছে মোৰ বাপ। क्या बोला तूने? সো গাইস আপোনালোকে গম পায় নে চাইকেলটো চলাব জানিলে কিমান ভাল আৰু চলাব নাজানিলে কিমান বেয়া। তো এই চাইকেলটো চলাই থকা অৱস্থাত যে চাইকেলৰ সিটটো উঠে আৰু এইডোখৰত যদি আপুনি বহে একদমকে সিধা ওপৰ উৰি যাব। समझ रहे हो? समझ रहे हो आप? समझ रहे हो? তো গাইস এই চাইকেলটো কোনে কোনে বাইক বুলি কৈছে বাইক বুলি কৈ যদি ভাবি পিনে চলাইছে যে এটা ৰকেটৰ নিচিনা যাব বিচাৰে যে এইটো আৰু একদমকে ওপৰত যাব টপকি যাব একেবাৰে। क्या बोला तूने? তো এই চাইকেল চলাব নাজানে আৰু ইমান উস্তাদি মাৰি মাৰি এডোখৰত আহি আছে। তো ইয়াৰ মৰিব আৰু চাইকেল চলালে ভীম উস্তাদি বলতে হলে तू आ गया क्या? তো এইটো হয় চাইকেলৰ ব্ৰেক এটো চলাই থকা অৱস্থাত ডাইৰেক্ট মাৰে ব্ৰেক তো আপুনি হৈ যাব কেৰেক। তো ইয়াত যোনে যদি চাইকেল চলাই থাকে আৰু চাইকেল চলা অৱস্থাত যদি পাঁচ পেণ্ডে এজনে শিকাই থাকে ইয়াত ব্ৰেক মাৰ তাত ব্ৰেক মাৰ তেতিয়া তাৰ মাথাত চাইকেলৰ ডেন্সটো উলিয়াই পিনে মাথাত মাৰি দিয়ে। चोली के पीछे क्या? তো মানে চাইকেল চলাই থকা অৱস্থাত যদি পাঁচ পেণ্ডে শিকাই থাকে যদি এনেকা চলাবে তেনেকা চলাবে তো আকৌ আহি গ'লে মাথাত মাৰি দিম ধাপ যা সেইটো হ'ব ভিডিঅ' বনাব উঠাব দিগদাৰ লগাইছে। তো মানে ভিডিঅ'টো সেইকেইটাৰ কাৰণে বনাইছোঁ যিকেইটা মানে চাইকেল চলোৱা অৱস্থাত যদি এইকেইটা মানে পাঁচ পেণ্ডে শিকাই থাকেতো আৰু টেনশ্যন বহুত হৈ যায়। তো সেইটো কাৰণে বনাইছোঁ যাতে তোমালোকক কৈছোঁ এইকেইটা চাইকেল চলাই থকা অৱস্থাত দিগদাৰ নলগাবা। তো মই চাইকেলৰ বিষয়ে আমাৰ এডোখৰত কেইটামান ছোৱালী আছে একেবাৰে নাজানা মানে তাক এইটো সুধিম। তো এইটো কি হয় এইটো কি হয় KTM चोली के पीछे क्या? তো মই ইমান খোপা কথা কোৱাৰ ভিতৰতো মই আৰু কি ক'ম আৰু মই এতিয়া মই চাইকেলটো চলাই পিনে মানে দেখাই দিছোঁ ধুনীয়াকৈ। रुको जरा सबर करो। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু পুনৰ আপোনালোকে হাঁহিব বিচাৰিছিলে মই নেক্সট ভিডিঅ'ত আপোনালোকক হহা ভিডিঅ' আৰু এটা বনাম। तू आ गया क्या?